বন্ধুসকল থাম্বনেল আৰু টাইটেল দেখি হয়তো গম পাই গ'ল আজি আমি যোনখন বাইক ৰিভিউ কৰিব গৈ আছোঁ সেইখন হৈ গ'ল বাজাজ পালচাৰৰ N250 বাইকখন। ডাউন পেমেণ্টৰ বিষয়ে কথা পাতিম, প্ৰাইচৰ বিষয়ে কথা পাতিম, গোটেই গাড়ীখনৰ আপোনাৰ ছেটিছফেকশ্যনৰ বিষয়ে কথা পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এতিয়া আহোঁ আমি ইঞ্জিনটোৰ বিষয়ে। বাইকখনৰ ইঞ্জিনটো হৈ গ'ল 249cc অইল কুলেট ইঞ্জিন হয় বন্ধুসকল। আৰু এটা নিৰ্দিষ্ট পাৱাৰ থাকে, সেই পাৱাৰটো হৈ গ'ল বাইকখনৰ 24.1 bhp 8500 rpm per। আপটো হৈ গ'ল বাইকখনৰ বন্ধুসকল 21.5 নিউটন মিটাৰ 6500 rpm। আৰু যদি আমি গিয়াৰটো চাওঁ তেতিয়াহ'লে গিয়াৰ বক্স 5টা দিছে বন্ধুসকল। যিহেতু এখন 250cc বাইক হয় গতিকে 6টা গিয়াৰ দিব লাগিছিল। আৰু যদি আমি ব্ৰেকিং চিষ্টেমটো কওঁ তেতিয়াহ'লে ফ্ৰণ্টত ABS দিছে বন্ধুসকল, বেক চকাটোত ডিছ দিছে, কিন্তু ABSৰ ৰিংটো আছে। বহুতে ABS বুলি ভাবিব পাৰে, কিন্তু পকেট ABS নহয়, অনলি ফ্ৰণ্টত দিছে বন্ধুসকল ABS। বাইকখনৰ মাইলেজটো হৈ গ'ল 35 পৰা 40 কিলোমিটাৰ কোম্পানীৰ মতে। যদি আপোনালোকে কোনোবাই ইউজ কৰি আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে প্ৰকৃত তাৰ মাইলেজটো দিয়ে কিমান বন্ধু। ফিউল টেংক কেপাচিটিটো হৈ গ'ল বন্ধুসকল 14 লিটাৰ। আৰু টায়াৰ চাইজটো যদি কওঁ তেতিয়াহ'লে ফ্ৰণ্ট টায়াৰটো 100/80 আৰু বেক চকাৰ যোনটো টায়াৰ হয় সেইটো 130/70 টিউবলেছ টায়াৰ হয়। আৰু গাড়ীখনৰ ৱেইটটো হৈ গ'ল 162 kg। আৰু যদি আমি চাওঁ বন্ধুসকল চিট হাইটটো তেতিয়াহ'লে বাইকখনৰ চিট হাইটটো হৈ গৈ 795 mm। গতিকে ইমানে আছিল বাইকখনৰ ৰিভিউটো। যদি ইয়াৰ পিছতো কোনোবাই কিবা জানিবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই ৰিপ্লাই কৰিম। আৰু বন্ধুসকল এতিয়া আহোঁ আমি ডাউন পে'মেণ্টৰ বিষয়ে। ডাউন পে'মেণ্টটো হৈ গ'ল বাইকখনৰ যিহেতু অনৰোড প্ৰাইচটো আপোনালোকক মই কোৱা হোৱা নাই, এতিয়া কৈ দিওঁ। বাইকখনৰ যোনটো অনৰোড প্ৰাইচ হয় সেইটো হৈ গ'ল 1.64 লাখ, অৰ্থাৎ 1,64,000 টকা। মই আপোনালোকক হোম স্ক্ৰীণত লগাই দিছোঁ, ঠিক তেনেধৰণে চালে আপোনালোকে বুজি পাব। এতিয়া কওঁ আমি ডাউন পে'মেণ্টৰ বিষয়ে। ডাউন পে'মেণ্টটো যদি আপোনালোকে মিনিমাম 60,000 টকা ডাউন পে'মেণ্ট কৰে 36 মাহৰ কাৰণে, অৰ্থাৎ 3 বছৰৰ কাৰণে, মই আপোনালোকে স্ক্ৰীণত যেনেধৰণে লগাই দিছোঁ তাৰ পৰা যদি চাই বুজি পাব। 60,000 টকা আপোনালোকে যদি ডাউন পে'মেণ্ট দিয়ে 3 বছৰৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ EMI আহিব প্ৰত্যেক মাহে 3,701 টকাকৈ আহিব বন্ধুসকল। 3,701 টকাকৈ আহিব। যদি আমি সেইটো ইনটু কৰোঁ 3,701 টকাৰ লগত যদি আমি ইনটু 36 কৰোঁ তেতিয়াহ'লে হৈ গৈ আমাৰ 1,33,236 টকা। প্লাছ আমি যোনটো ডাউন পে'মেণ্ট দিছিলোঁ বন্ধুসকল 60,000, সেইটো যদি প্লাছ কৰোঁ আমাৰ টোটেল হৈ গৈ বাইকখনত 3 বছৰত আমাৰ টোটেল বাইকখনৰ প্ৰাইচটো হৈ গৈ বন্ধুসকল 1,93,226 টকা হৈ গৈ 1,93,226 টকা। ঠিক তেনেধৰণে যদি আকৌ বেলেগ এটা আমি ডাউন পে'মেণ্ট চাওঁ বন্ধুসকল, যদি আমি 1 লাখ টকা ডাউন পে'মেণ্ট দিওঁ 24 মাহৰ কাৰণে, অৰ্থাৎ 2 বছৰীয়াৰ কাৰণে, তেতিয়া আমাৰ EMI আহিব 3,177 টকাকৈ আহিব বন্ধুসকল। 3,177। ঠিক আগৰটো নিচিনাকৈ বন্ধুসকল 3,177 টকা ইনটু যদি আমি 24 কৰোঁ তেতিয়াহ'লে আমাৰ বাইকখনৰ প্ৰাইচটো হৈ গৈ 76,200। প্লাছ আমি যোনটো ডাউন পে'মেণ্ট দিছিলোঁ বন্ধুসকল সেইটো যদি প্লাছ কৰোঁ 1 লাখ টকাটো, তেতিয়াহ'লে আমাৰ 2 বছৰত গাড়ীখনৰ প্ৰাইচটো হৈ গৈ 1,76,200 টকা। গতিকে বন্ধুসকল মই আপোনালোকক প্ৰত্যেকবাৰে কওঁ যে বাইক কিনিবলৈ যোৱাৰ আগত তেতিয়াহ'লে আপোনালোকে ডাউন পে'মেণ্টটো সদায় সৰহকৈ দিব। আৰু যোনটো বছৰ হয় ন, 24 মাহ বা আপোনালোকে 36 মাহ কৰিবলৈ বিচাৰে, 36 মাহ আপোনালোকে ভুলতো নকৰিব, সুতৰ হাৰটো যথেষ্ট বাঢ়ি যায়। গতিকে 2 বছৰীয়া কৰক, নহ'লে 1.5 বছৰীয়া কৰক, তেতিয়া যথেষ্ট ভাল, সুতৰ হাৰো কমি আহিব বন্ধুসকল। আৰু ভিডিঅ'টো চাই কেনেকুৱা বোলে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰক বন্ধু।